ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ খবৰ ভালনে মই নিবেদিতা কিচেন এণ্ড ব্লগৰ এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ ফ্ৰেন্ডছ আজি আমি যাব ওলাইছোঁ নগাঁৱত বিশেষ এটা প্ৰগ্ৰাম আছে কি প্ৰগ্ৰাম আছে কম আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব গম পাব আৰু আমি চাৰিজনে যাম এওঁ যাব ছোৱালীজনী যাব ল'ৰাটো যাব তে বলকচোন আকৌ নগাঁৱৰ পৰা ব্লগ দিম তে মোৰ ভিডিঅ'খিনি শেষলৈকে চাই থাকিব তে বলক আজি যাত্ৰা আৰম্ভ কৰোঁ jamu free pala ba kamu no makan dia ঘৰ অহাৰ পিছত আৰু মই ভিডিঅ' কৰা নহ'ল মানে মোৰ এনেকুৱা মাথা ঘূৰাইছে ছোৱালীজনীও গাটো বেয়া হৈছে আৰু মইনো গাড়ীত উঠিব নোৱাৰোঁ গাড়ীত উঠিলে মোৰ ভমিটিং হয় অলপ বিছনাখনৰ ৰেষ্ট লৈ চাহ তাহ খালোঁ খাই বৈ লৈ তাৰপিছত এতিয়া অলপ ভিডিঅ' কৰিছোঁ আৰু ইমান দুষ্ট কিয় কিবা এটা কৈ দে হাই কৈ দে এতিয়া ভাত খাবলৈ লৈছোঁ ভাত বনাইছে বনাব দিছোঁ নিৰামিষ ভাত দালি ভাজি ভেন্দি ভাজি আলু ভাজি এতিয়া এয়া দিয়ে খাম এতিয়া ভাত খাই আছে পৰ্দাখন টানি দিয়াচোন কাবিয়াছ ভাত খোৱা দুপৰীয়া ভাত পানী খাই পেলাই অলপ সময় ৰেষ্ট লৈছোঁ আৰু এতিয়া হৈছে সন্ধিয়া 6টা বাজিছে অলপ ওপৰলৈ আহিছোঁ ভাবিছোঁ ওপৰৰ পৰা ভিউটো আপোনালোকক দেখুৱাম আৰু ভাইটি আৰু বোৱাৰীজনী নাই তাতে কাপোৰ কিনিব গৈছে ছোৱালীজনীৰ কাৰণে আৰু কিনিছে দেখুৱাম সকলোখিনি তেহাঁতি আহিলে সকলোখিনি আপোনালোকক দেখুৱাম আৰু চাওকচোন ওপৰৰ পৰা আমাৰ ভিউটো ৰ'ব মই ভালকৈ দেখুৱাই আছোঁ সন্ধিয়া হৈছে এতিয়া মানে ভালকৈ আন্ধাৰো হোৱা নাই ভালকৈ পোহৰো নহয় এনেকুৱা হৈছে আৰু এইটো চাৰিআলি হয় যিসকলে মোৰ আগৰ ভিডিঅ'বিলাক চাইছে গম পাব আৰু এইটো সন্মুখতে পাঞ্জাৱ নেশ্যনেল বেংক এইটো চেনেলতো দেখুৱাইছেনে এইটো মই দেখুৱাই দিছোঁ এই চেনেলতো অলপ সময় পিছত গৈ পেলাই আমি চানা খাম ইমান স্পেচিয়েল চানা বনায় মানে কি ক'ম আৰু এবাৰ খালেচোন মানে আৰু খাম এনেকুৱা লাগে অলপ পিছত আৰু অলপ আন্ধাৰ হওক মই যাম চানা খাবলৈ আৰু এইটো হৈছে ষ্টেণ্ড এইফালে আমাৰ বোৱাৰীজনীয়ে কৰিছে ওপৰত এখন ফুলনি কিবা ফুল আছে আন্ধাৰ হৈছে ভালকৈ ধৰিব নোৱাৰিব এই বেঙেনা লাগি আছে এজোপা আছে নেমু গছ এইটো বিলাহী লাগি আছে সন্ধিয়া ভিউটো ইমান ধুনীয়া লাগে ফ্ৰেণ্ডছ চাদৰ ওপৰৰ পৰা চাওকচোন মই দেখুৱাই দিছোঁ আপোনালোকক আন্ধাৰ হ'ব আৰু বেছি টাইম নাই আন্ধাৰ হওঁ হৈছে কিন্তু ভাল লাগে আৰু এইটো আমাৰ ঘৰটো হৈছে একদম চাৰিআলি পনাত সেই ফ্ৰেণ্ডছ কালিৰ পৰা মোৰ আৰু ভিডিঅ' কৰা নহ'ল আৰু মই আছোঁ এতিয়া নগাঁৱতে আপোনালোকে গম পাইছে আৰু কালি এটা প্ৰগ্ৰাম আছে কি প্ৰগ্ৰাম আছে মই সেইটো আপোনালোকক পিছত ক'ম মোৰ নেক্সট ভিডিঅ'ত ক'ম মোৰ ভিডিঅ'খিনি কণ্টিনিউ কৰি থাকিব কি হৈছে আজি কি কৰিছে কি নাই কৰা সকলোখিনি আপোনালোকক দেখুৱাম এতিয়া বলক ফ্ৰেণ্ডছ এয়া দেখিছে নহয় এইখিনি এই ৰুমটো খালী কৰি দিয়া হৈছে আৰু এইফালে এয়া কাইলৈ কাৰণে যোগাৰ কৰি থোৱা হৈছে এয়া কলপাত আৰু ইয়াত আছে কল আৰু এইখিনি দৈ আৰু আছে প্ৰসাদৰ বস্তু আৰু আছে আৰু এতিয়া হৈছে ৰাতি এতিয়া 9টা বাজিছে আৰু এয়া দেউতা মায়ে ভাত বনাব আমাৰ ঘৰৰ কাৰণে ভাত বনাব এইখিনি পাচলি কাটি থৈছে এয়া চাউলকে ধুই পখালি থৈছে নেকি এইকেইটা চাউল হ'ব
আৰু এজনী আমাৰ পিহুমা, এয়া দেউতা। এইখিনি কাইলৈৰ কাৰণে এইখিনি গোটেইখিনি বস্তু মানে কাইলৈ যিটো প্ৰগ্ৰাম আছে তাৰ কাৰণে গোটেই বস্তুখিনি ইয়াত আনি পেলাই এনেকৈ থৈ দিছে। আৰু সেইফালে বহিছে মেহফিল। এয়া চকী টেবুল কাইলৈ কাৰণে পাৰি থৈছে। আৰু এইফালে এতিয়া ৰাতিৰ কাৰণে ভাত বনাব, আমাৰ গোটেই পৰিয়ালটো একেলগে খাব ভাত। এতিয়া এইটো মানে Hi. Pass and subscribe, like and comment. Please go.